কৰি আছিলে? ৰাজ্যৰ কৃষিখণ্ডত অলেখ সমস্যা। উৎপাদিত ফচলৰ ন্যূনতম মূল্য নাপায় কৃষকে। চৰহা পোকে নষ্ট কৰিছে কৃষি পথাৰ। কিন্তু কৃষকৰ সমস্যালৈ সামান্যতম গুৰুত্ব দিবলৈ আহৰি নাই বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ। বৰঞ্চ কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী ব্যস্ত যোৱাৰ বেহাত। কি কৰি আছিলে? কাৰ্যালয়ৰ সময়তে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী কাৰ্যালয়ত নহয় দেখিবলৈ পোৱা গ'ল কাৰ্যালয়ৰ সৈতে সংলগ্ন বিষয়াৰ কোৱাৰ্টাৰত। এয়া ধুবুৰীৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়। কাৰ্যালয় চলি থকাৰ সময়তে সজল কান্তি নামৰ অতিৰিক্ত জিলা কৃষি বিষয়াৰ চৰকাৰী কোৱাৰ্টাৰত যোৱাৰ আড্ডা। ৰাইজে দিয়া খবৰৰ ভিত্তিত কাৰ্যালয়টোত উপস্থিত হৈ কোনো কৰ্মচাৰী নেদেখি কাৰ্যালয়ৰ সৈতে সংলগ্ন অতিৰিক্ত জিলা কৃষি বিষয়াৰ চৰকাৰী কোৱাৰ্টাৰত উপস্থিত হৈছিল সাংবাদিক। লগে লগে ওলাই পৰিল জুলুঙাৰ মেকুৰী। কৃষি বিষয়াৰ কাৰ্যালয়ৰ কেইবাগৰাকীও বিষয়া কৰ্মচাৰী এনেদৰে ব্যস্ত যোৱা খেলত। কেমেৰাত বন্দী হল অতিৰিক্ত জিলা কৃষি বিষয়া SP বাৰ্মা পংকজ দাসৰ লগতে LDA আব্দুল ৰহমান, কাৰ্যালয় পৰিদৰ্শক GN গয়াৰী আৰু সুৰেন প্ৰসাদ নামৰ এজন কৰ্মচাৰীক। কি নাম আপোনাৰ? কেমেৰা দেখি যোৱাৰ টেবুল এৰি পলাল কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী। এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাম কৰে, কি চলি আছে? কি কৰিছে? কি নাম আপোনাৰ? কি নাম ক'লে তেখেতৰ? সজল কান্তি বৰুৱা, কি পোষ্টত আছে তেখেত? এডিঅ এগ্ৰিকালচাৰ। এডিও আছে নেকি? আছে নেকি? গোলগঞ্জত আছে তাৰে প্ৰায় যোৱা খেলা চলে নেকি তাতে? সেইটো আমি ক'ব নোৱাৰোঁ। আমি অফিচ টাইমে আহোঁ, অফিচ টাইমে গুচি যাওঁ। অফিচ টাইমত তেওঁলোক নাই আজি, এতিয়া নাই। সেইটো ক'ব নোৱাৰিলোঁ আমি। চৰকাৰী বিজ্ঞাপনৰ বেনাৰ এনেদৰে বিষয়াৰ কোৱাৰ্টাৰৰ টেবুলত পাৰি সোমবাৰে ভাৰত বন্ধৰ দিনা যোৱাত ব্যস্ত আছিল ধুবুৰী জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী। কি কৰি আছিলে? কিন্তু কাৰ্যালয়ৰ সময়তে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সম্পূৰ্ণ প্ৰফেচনেল কায়দাৰে যোৱাৰ আড্ডাত ব্যস্ত থকাৰ বিষয়টোক লৈ অজ্ঞতা প্ৰকাশ কৰিলে জিলা কৃষি বিষয়া নিখিল চন্দ্ৰ বৰ্মনে। অফিচ এতিয়া অফিচৰ পৰা কোনোবাই গৈ যদি এনেকুৱা হেৰি কৰে, সেইটোতো 3-4জনকৈ বিষয়া আপোনাৰ লগত নাই। ক'ব নোৱাৰো যে এনেকুৱা হেৰি হৈ আছে, মোৰ নটিচত নাই নহয়। কাৰ্যালয়ৰ সময়তে চৰকাৰী কোৱাৰ্টাৰত যোৱাৰ থলীলৈ পৰিণত কৰা সকলৰ বিৰুদ্ধে চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিবনে? এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাম কৰে, কি চলি আছে? ধুবুৰীৰ পৰা কেমেৰা পাৰ্চন সন্তোষ ৰয়ৰ সৈতে ৰাজীৱ শৰ্মা, TY365। কি কৰি আছিলে? নামটো কি আপোনাৰ? কি নাম আপোনাৰ?